हेलो गाइस, कैसे हैं? उम्मीद करता हूँ आप सभी लोग अच्छे ही होगा। मेरा अगला वीडियो आप सभी लोगों ने देखा ही होगा। मैंने बताया था मेरा नाम चेंज कर दूंगा और आज से ब्लॉग स्टार्ट करूंगा। आज ये गेमिंग का वीडियो लास्ट होगा, देखते रहिए वीडियो को। मतलब ये गेमिंग का वीडियो, वो मैं गेम नहीं खेलूँगा, यही आप लोगों को दिखाऊंगा। सिर्फ मैं आप लोगों को एक बात बताऊंगा, जो मेरा वीडियो बच्चे लोग देख रहा है ना, वो लोग ये फ्री फायर के अंदर टॉपअप मत करना। टॉपअप मत करेगा तो भी आपके पास अच्छे अच्छे देश रहेगा ना भाई। टॉपअप क्यों करता है भाई? वो डीजे लोग हमको नहीं सही है भाई। डीजे लोग नहीं मतलब নাথাকিলেও মানে ডিজে লোক নাথাকিলেও খেলিব পাৰি মানে, আৰু ভাল ভাল ড্ৰেছ চেছ নাথাকিলেও ভালকৈ খেলিব পাৰি। প্লিজ আপোনালোকে মানে টপ আপ নকৰিব, আৰু সৰু ল'ৰাবোৰে বেছিকৈ টপ আপ নকৰিব। মই শুনি আছোঁ ক'ৰবাত সৰু ল'ৰাই বাপেকৰ পইচা খৰচ কৰিছে 14,000 15,000। আপোনালোকে প্লিজ পইচা খৰচ নকৰিব। মই ভাবিছোঁ এইটো চেনেলটো থাককে নি, ব্লগ চেনেল এটা নতুনকৈ খুলি দিওঁ নেকি। আপোনালোকে কি ভাল দেখে কমেণ্টত ক'বচোন। নতুনকৈ ব্লগ চেনেল এটা খুলিলেই ভাল হ'ব চাগে, মই সেইটোৱে ভাবিছোঁ। এইটো গেমিং চেনেলটো থাকক আৰু। মোৰ ব্লগ চেনেলটোৰ নাম ইতিমধ্যে মই ভাবি থৈছোঁ। ব্লগ চেনেলটোৰ নাম দিম মনদীপছ ব্লগ। কেনেকুৱা হ'ব কমেণ্টত ক'ব। তো আজি ভিডিঅ'টো এইটোৱে আছিল। যিসকল নতুন আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব, আৰু ভিডিঅ'টো এটা লাইক কৰি দিব আৰু কমেণ্ট কৰিব। তেতিয়াহে গম পাম যাতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে। জয় আই অসম, টপ আপ নকৰিবা। বাই বাই। আজি ভিডিঅ'টো এইটোৱে আছিল, আৰু অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে মই মনদীপে এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ।